নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আজিৰ পৰা আৰম্ভ কৰিবলৈ লৈছো এটা জিকে সিৰিজ যেহেতু অসম চৰকাৰৰ দ্বাৰা এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে অসম চৰকাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহৰ পৰীক্ষাৰ বাবে ইতিমধ্যে অফিচিয়েল সিলেবাস প্ৰকাশ কৰিছে আৰু তাৰ ওপৰত ভিত্তি কৰি সেই সিলেবাসৰ আধাৰতে এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিছো যেহেতু সিলেবাস মতে সোশ্যাল সায়েন্স বিষয়টোক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে সেইবাবে আমি ভাবিলো এছচিইআৰটিৰ দ্বাৰা প্ৰকাশিত ক্লাছ 6 পৰা ক্লাছ 10 লৈ সমাজ বিজ্ঞান বিষয়ৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম সো আজি এইটো আমাৰ প্ৰথম ভিডিঅ' ইয়াত আমি আলোচনা কৰিম ক্লাছ 6 সমাজ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথমটি পাঠ গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 সূৰ্যৰ ওপৰ অংশৰ উত্তাপ কিমান ইয়াৰ উত্তৰটো হৈছে প্ৰায় 6000 ডিগ্ৰী সেলসিয়াছ কুৱেশ্যন নম্বৰ 2 সূৰ্যৰ আনুমানিক বয়স কিমান ইয়াৰ উত্তৰটো হৈছে প্ৰায় 500 কোটি বছৰ কুৱেশ্যন নম্বৰ 3 পৃথিৱীৰ আনুমানিক বয়স কিমান ইয়াৰ উত্তৰটো হৈছে প্ৰায় 4500 নিযুত বছৰ কুৱেশ্যন নম্বৰ 4 পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 পৰা 47 সেকেন্ড কুৱেশ্যন নম্বৰ 5 পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান ইয়াৰ উত্তৰটো হৈছে 149,597,900 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 6 পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘণ্টাত কিমান কিলোমিটাৰ বেগেৰে ঘূৰে ইয়াৰ উত্তৰটো হৈছে 1670 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 7 বুধ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 88 দিন অৰ্থাৎ 88 ডেজ কুৱেশ্যন নম্বৰ 8 শুক্ৰ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 225 দিন অৰ্থাৎ 225 ডেজ কুৱেশ্যন নম্বৰ 9 মঙ্গল গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 587 দিন অৰ্থাৎ 587 ডেজ কুৱেশ্যন নম্বৰ 10 বৃহস্পতি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 11 বছৰ অৰ্থাৎ 11 years কুৱেশ্যন নম্বৰ 11 শনি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 29 বছৰ অৰ্থাৎ 29 years কুৱেশ্যন নম্বৰ 12 ইউৰেনাছ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 84 বছৰ অৰ্থাৎ 84 years কুৱেশ্যন নম্বৰ 13 নেপচুন গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হৈছে 164 বছৰ অৰ্থাৎ 164 years কুৱেশ্যন নম্বৰ 14 পৃথিৱীৰ উপগ্ৰহ কেইটা ইয়াৰ উত্তৰটো হৈছে এটা কুৱেশ্যন নম্বৰ 15 মঙ্গল গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ উত্তৰটো হৈছে দুটা কুৱেশ্যন নম্বৰ 16 বৃহস্পতি গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ উত্তৰটো হৈছে 16টা কুৱেশ্যন নম্বৰ 17 শনি গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ উত্তৰটো হৈছে 30টা কুৱেশ্যন নম্বৰ 18 ইউৰেনাছ গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ উত্তৰটো হৈছে 15টা কুৱেশ্যন নম্বৰ 19 নেপচুন গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ উত্তৰটো হৈছে 8টা কুৱেশ্যন নম্বৰ 20 সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বুধ গ্ৰহ কুৱেশ্যন নম্বৰ 21 সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে সৌৰজগতৰ দ্বিতীয় গ্ৰহটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ কুৱেশ্যন নম্বৰ 22 সৌৰজগতৰ পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে শুক্ৰ কুৱেশ্যন নম্বৰ 23 পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে শুক্ৰ গ্ৰহক কুৱেশ্যন নম্বৰ 24
পুৱতি ভূটাতৰা বা সাজ ভূটাতৰা বুলি কোনটো গ্ৰহক জনা যায়? ইয়াৰ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ। কুৱেশ্যন নম্বৰ 25, সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? ইয়াৰ উত্তৰটো হৈছে বৃহস্পতি গ্ৰহ। কুৱেশ্যন নম্বৰ 26, সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শনি গ্ৰহ। কুৱেশ্যন নম্বৰ 27, সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শনি গ্ৰহ। কুৱেশ্যন নম্বৰ 28, কিমান চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহটোক অন্য গ্ৰহৰ পৰা পৃথক কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 2006 চনত। কুৱেশ্যন নম্বৰ 29, প্লুটো গ্ৰহটোক কি গ্ৰহ বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে বাওনা গ্ৰহ। কুৱেশ্যন নম্বৰ 30, পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰ।